নমস্কাৰ আজি আপোনালোকৰ ওচৰলৈ এটা বহুত দুখ লগা টপিক লৈ আহিছোঁ আৰু এই টপিকটো মই ডেডিকেট কৰিব বিচাৰিছোঁ যিসকল মানুহ আমাৰ গাঁও এৰিয়াত আছে যিসকল মানুহ আমাৰ ভিলেজ এৰিয়াত আছে এণ্ড বিশেষকৈ আমাৰ টি ট্ৰাইবছ কমিউনিটি এণ্ড টি ট্ৰাইবছ এৰিয়াত থকা মানুহসকলক I feel very sad with the fact that after India getting independence, it's almost 70 years হৈ গ'ল আজিও এই টি ট্ৰাইবছ কমিউনিটিটো ওৱান চাইডেড হৈ আছে নেগলেক্ট হৈ আছে ফ্ৰম দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ফ্ৰম দ্য ষ্টেট গভৰ্ণমেণ্ট আজি কিমান পলিটিকেল 70 বছৰ বা কিমান পলিটিকেল পাৰ্টি আহিলে কিমান পলিটিকেল লিডাৰ আহিলে কিমান ডাঙৰ ডাঙৰ সপোন দেখালে কিমান ডাঙৰ ডাঙৰ প্ৰমিছেছ কৰিলে কিন্তু ৰিয়েল ফেক্ট আজিৰ দিনত যদি সব ক'ত ষ্টেণ্ড কৰি আছে see the standard of living see the education আজি বাগান এৰিয়াত কেইটা এমই স্কুল আছে কেইটা হাই স্কুল আছে see the healthcare facility they are very worst situation আজি আমি দেখো কি আমাৰ বাগানৰ ল'ৰা ছোৱালী হৈ গ'ল আজি গাঁৱৰ অসমীয়া ল'ৰা ছোৱালী হৈ গ'ল বহুত ভাল ৰিজাল্ট কৰে ডিষ্টিংশ্যন কৰি আছে আপোনাৰ ষ্টেণ্ড কৰি আছে কিন্তু এট দ্য এণ্ড অফ দ্য ডে যদি কিছু বছৰ যদি পাছত সেই ল'ৰা ছোৱালীসকল ভাল চাকৰি পোৱা নাই আজি সেই ল'ৰা ছোৱালীসকল পঢ়াবৰ কাৰণে নিজৰ মাক বাপেকে গোটেই লাইফটো চেক্ৰিফাইচ কৰি দিয়ে নিজৰ দিন ৰাতি মেহনত কৰি কিনে পঢ়াই লিখায় কিন্তু আজি এণ্ড অফ দ্য ডে যদি চাওঁ তো সেই ল'ৰা ছোৱালীসকল চাকৰি নাপায় কাৰ ফল্ট এইটো মাক দেউতাকৰ ফল্ট নহয় ল'ৰা ছোৱালীৰ ফল্ট নহয় আপোনালোকে নিজৰ কাম ভালকে কৰিছে দিছ ইজ দ্য ফল্ট অফ দ্য গভৰ্ণমেণ্ট দিছ ইজ দ্য ফল্ট অফ দ্য গভৰ্ণমেণ্ট পলিচি দিছ ইজ দ্য ফল্ট অফ দ্য গভৰ্ণমেণ্ট চিষ্টেম বিকজ গভৰ্ণমেণ্ট ইজ নট ক্ৰিয়েটিং দ্য এৱাৰনেছ বিকজ গভৰ্ণমেণ্ট ইজ নট ক্ৰিয়েটিং দ্য জব অপৰচুনিটি ইন দ্য মাৰ্কেট সেই প্লেটফৰ্মটো দিয়া নাই সেইকাৰণে আমাৰ ল'ৰা ছোৱালী আজি সকল আজি চাকৰি পোৱা নাই আনএমপ্লয় হৈ আছে আজি গোটেই ৱৰ্ল্ডখন গ্ল'বেল ভিলেজ বনি গৈছে গ্ল'বেলাইজেশ্যন আহি গৈছে ডিজিটেলাইজেশ্যন আহি গৈছে আজি ইউএছৰ কোম্পানী আহি কিনে ইণ্ডিয়াত বিজনেছ কৰি আছে ইউকে জাপানৰ কোম্পানী আহি কিনে অসমত বিজনেছ কৰি আছে প্লাণ্ট লগাই আছে কৰ্পৰেট অফিচ লগাই আছে আজি আমাৰ গাঁৱৰ ল'ৰা ছোৱালীসকল বাগানৰ ল'ৰা ছোৱালীসকল কেইজন গৈ কিনে ভাল চাকৰি তাতে কৰি আছে ইটছ লেট মি টেল ইউ ইটছ এ নেগলিজেবল এমাউণ্ট অফ পাৰ্চেণ্টেজ সো এই সব আমাৰ গভৰ্ণমেণ্টে চাব লাগে বেচিকেলি আজি আমাৰ গাঁৱত কিমান ডাঙৰ কিমান মাটি আছে কিমান আমাৰ এনভাইৰনমেণ্টটো কিমান ছাপৰ্টিভ হয় এগ্ৰিকালচাৰ কৰিবৰ কাৰণে সেই এগ্ৰিকালচাৰ ছেগমেণ্টটো চিষ্টেমেটিক হোৱা নাই ভালকে এগ্ৰিকালচাৰ ভালকে ফাৰ্মিং কৰা নাই তো কিমান স্কিম আছে সেই স্কিমখিনি গ্ৰাউণ্ড লেভেলত গৈ কিনে ইউজ হোৱা নাই চ' ইউ হেভ টু ৰেইজ ইয়ৰ ভইচ ফৰ দেট ফৰ দিছ কাৰণ আৰু মই বিচাৰোঁ কি এই আমাৰ যিসকল সংগঠন আছে যিসকল গ্ৰুপ বনাই আছে সেইসকল এটা বহুত ডাঙৰ ৰোল এটা প্লে কৰিব যদি বিচাৰে কাৰণ সেইসকল মানুহে ভালকে ইউনিটি হৈ কিনে এটি গ্ৰুপ বনাই কিনে ভইচ ৰেইজ কৰিব পাৰে কিন্তু সেইসকল এতিয়া সংগঠনো মই দেখিছোঁ ইমান এটা ইফেক্টিভলি কামখিনি কৰিব পৰা নাই সেইসকল ওলাই আহিব লাগিব এতিয়া আজি বাগান এৰিয়া টি ট্ৰাইবছ এৰিয়াত শুনিব পাইছোঁ 165 ৰুপিজ হাজিৰা পাই আছে আজি 165 ৰুপিজত কি হ'ব কওক আজি কেনেকুৱা সেইসকল মানুহে যদি নিজৰ ল'ৰা ছোৱালীক যদি হায়াৰ এডুকেশ্যন কৰাবৰ কাৰণে যায় কেনেকুৱা সেইসকল মানুহে সেই ইমান কম পইচাত কৰাব টেকনিকেল এডুকেশ্যন কৰাবৰ কাৰণে গ'লে কেনেকুৱা কৰাব ছেভিঙে নহ'ব তাৰ মাজত যদি কিবা মেডিকেল ইমাৰ্জেঞ্চি হৈ যায় তেনেহ'লে এইটো এটা ডাঙৰ এটা সমস্যা ফৰ দেট আই এম টেলিং ইউ কি আপোনালোকে ওলাই আহি কিনে আপোনালোকে প্ৰশ্ন ৰেইজ কৰিব লাগিব বিকজ উই দ্য চিটিজেন are the driving force of the nation. We can criticize each and every government. We have to demand accountability. আমি demand কৰিব লাগিব accountability খিনি চাবই লাগিব because we create the government, we give our vote and we elect the government. And this government, let me tell you, this government and this MLA and MP আপোনাৰ লোকৰ representative হয়. They are answerable to you. You have to raise voice. আপোনালোকক প্ৰশ্ন কৰিব লাগিব আপোনালোকৰ কনষ্টিটুৱেঞ্চিটো ডেভেলপ কৰিবৰ কাৰণে কি প্ৰজেক্ট আহিছে আপোনালোকৰ ল'ৰা ছোৱালী হায়াৰ এডুকেশ্যনৰ কাৰণে কি স্কিম আছে আপোনালোকে যদি কিবা বিজনেছ কৰিবৰ কাৰণে বিচাৰিছে কেনেকুৱা ধৰণৰ স্কিম আছে আপোনালোকে সেইখিনি কোনবিলাক কণ্ট্ৰেক্টাৰে সেইখিনি চলাই আছে সঁচাকে ইমপ্লিমেণ্টেশ্যন হৈছে নে নাই আপোনালোকে মিটিং বহক আপোনালোকে মাতক আৰু আপোনালোকে সেইখিনি ক্ৰিটিচাইজ কৰি কিনে আপোনালোকে প্ৰশ্ন সোধক তেতিয়াহে আমি আগবাঢ়িব পাৰিম দিছ ইজ ভেৰি হাই টাইম আজিৰ দিনত কাকো কোনো ঠগিব নোৱাৰে যেতিয়ালৈকে আমি নিজে ঠগ নাখাওঁ সেইকাৰণে আৰু ক্ৰিটিচাইজ আৰু এটা কথা ক্ৰিটিচাইজ কৰা প্ৰশ্ন সোধা এইটো নেগেটিভিটি নহয় আমি এইটো ক্ৰিটিচাইজ কৰিছোঁ কাৰণ আমি জানিব বিচাৰিছোঁ গভৰ্ণমেণ্টে কি কৰি আছে আমাৰ এই নেগেটিভিটিটো ডিল কৰিবৰ কাৰণে আমাৰ নেগেটিভিটি যোনটো জবত সোমাই আছে যোনটো আমাৰ নেগেটিভিটি যোনটো এমপ্লয়মেণ্টত সোমাই আছে নেগেটিভিটি যোনটো আমাৰ ছ'চাইটিত সোমাই আছে আমাৰ দুখীয়া মানুহবিলাকৰ যোনখিনি আমাৰ ফেচিলিটিখিনি পোৱা নাই তাৰ কাৰণে আমি ক্ৰিটিচাইজ কৰিছোঁ এণ্ড দিছ ইজ টু ৰেইজ ভইচ দিছ ইজ ইয়ৰ কনষ্টিটিউচনেল ৰাইট আই এম টেলিং ইউ So don't be afraid আপোনালোকে ভয় নাখাব কাৰণ এই MLA MP সকল সেইসকলৰ আপুনি
আপুনি সিলেক্ট কৰিছে আপোনাক সেইসকল মানুহে সিলেক্ট কৰা নাই আৰু ইয়াত মই নিজৰ পাৰ্সোনেল ভিউ পইণ্ট এটা পাৰ্সোনেল এক্সপিৰিয়েন্স এটা শ্বেয়াৰ কৰোঁ আজিৰ দিনত এমপ্লয়মেণ্টটো কিমান ডাঙৰ এটা সমস্যা আপোনালোকে জানে যিসকলে মোৰ চিনি পায় আই হেভ মাই ওন কোম্পানী ইন মুম্বাই এণ্ড মই নিজে এমপ্লয়মেণ্টৰ লগত এছ'চিয়েট হোৱা বিকজ মোৰ কোম্পানীয়ে মোৰ দেন 100 কোম্পানীক ছাৰ্ভিচ দিয়ে ৰিক্ৰুটমেণ্টত হায়াৰিঙত ছাৰ্ভিচ দিয়ে তো সেইকাৰণে আমি কি কৰোঁ আমি জব ফেয়াৰ পাতো জব মেলা পাতো আমি মুম্বাই পুনে চেন্নাই নিচিনা জাগাত আৰু আমাক ইনভাইট কৰে পলিটিকেল পাৰ্টিসকল হৈ গ'ল আমাৰ যোনখিনি NGO সকল হৈ গ'ল আমাক ইনভাইট কৰে জব ফেয়াৰ পাতি দিবৰ কাৰণে তাৰ কাৰণে আমাক ছাৰ্ভিচ চাৰ্জ দিয়ে তো যেতিয়া আমি জব ফেয়াৰ পাতো আমি এটা জাগাত আমি 50-60টা কোম্পানী ইনভাইট কৰি দিওঁ আৰু তাত আমি গোটেই এডভাৰটাইজমেণ্ট কৰি দিওঁ ল'ৰা ছোৱালীসকল আহে ইণ্টাৰভিউ দিয়ে আৰু চাকৰি পায় এটা জব ফেয়াৰত 4,000-5,000 চাকৰি ওলাই ভাবক তো আমি সেইটো মই নিজে যিহেতু মই নিজে অসমৰ ল'ৰা তো মই ভাবিলোঁ এইটো কিয় আমি অসমত কৰা নাই আৰু তাৰ উপৰিও মোক বহুত ফোন আহে অসমৰ পৰা বহুত ল'ৰা ছোৱালীয়ে ফোন কৰে মেছেজ কৰে কি দাদা আমি বাহিৰত চাকৰি কৰিব বিচাৰিছোঁ আমি যিকোনো চাকৰি হ'লেও চলিব তো মই ইণ্ডিভিজুৱেলি সেনেকা মানুহক হেল্প কৰিব পৰা নাই সেইকাৰণে মই ভাবিলোঁ কি জব ফেয়াৰটো অসমত আনো এনেকা যদি প্লেটফৰ্মত অসমত দিওঁ আমাৰ বাগানত থকা আমাৰ টি ট্ৰাইবছত থকা ল'ৰা ছোৱালী আমাৰ গাঁৱত থকা ল'ৰা ছোৱালী যিসকলে গভৰ্ণমেণ্টে ছাপৰ্ট দিব পৰা নাই যদি এইটো যদি অপৰচুনিটিটো মই যদি ডিব্ৰুগড় তিনিচুকীয়া বা গুৱাহাটীত যদি এই প্লেটফৰ্মটো যদি আনি দিলে সেইসকল ল'ৰা ছোৱালী ওলাই আহিব কাৰণ আজিকালি চাকৰি কৰিবৰ কাৰণে চবে ওলাই আহিব বিচাৰে বিকজ এইসকলে ওলাই নাহে বিকজ দে আৰ নট গেটিং দ্য প্লেটফৰ্ম তো মই নিজে পাৰ্চনেলি মই গুৱাহাটী গ'লোঁ মই এপইণ্টমেণ্ট ল'লোঁ এমপ্লয়মেণ্ট মিনিষ্টাৰক মই গোটেই প্ৰচেছখিনি বুজালোঁ আই ট'ল্ড দেম কি আই উইল বি ব্ৰিংগিং 40+ কোম্পানী এণ্ড ইট উইল ক্ৰিয়েট জব 3,000-4,000 কিন্তু আপুনি ভাবক মোক এক সপ্তাহ ৰখালে মোক গোটেই ঘূৰালে কৰিম বুলি আজি যদি সেইটো জাগাত যদি মই যদি কোনোবাই যদি আজি আহি কিনে যদি ষ্টেচু বনাবৰ কাৰণে ক'লে আজি 1,000 টকা 1,000 কোটি খৰচা কৰি দিলে হয় ফিল্ম ফেয়াৰৰ কাৰণে 100 কোটি টকা খৰচা কৰিব পাৰে ইলেকশ্যন ৰেলীৰ কাৰণে 150 কোটি টকা খৰচা কৰিব পাৰে কিন্তু ইমান ডাঙৰ এটা অপৰচুনিটি য'ত আমাৰ বাগানৰ ল'ৰা ছোৱালী য'ত আমাৰ টি ট্ৰাইবছৰ ল'ৰা ছোৱালী য'ত আমাৰ গাঁৱৰ ল'ৰা ছোৱালী সৰু চিটিজৰ ল'ৰা ছোৱালী ইমান ডাঙৰ অপৰচুনিটি পালে হয় চাকৰি পালে হয় তাৰ ভিতৰত যদি 1,000ৰ ল'ৰা ছোৱালী যদি চাকৰি পালে হয় কিমান ডাঙৰ এটা গৌৰৱৰ কথা হ'লে হয় কি এই সব ডাঙৰ কোম্পানীৰ বাহিৰত গৈ কিনে দিল্লী বেংগলোৰ মুম্বাই গৈ কিনে চাকৰি কৰিলে হয় কাৰণ এই সব কোম্পানী যিসকল মই ইনভাইট কৰিব গৈছিলোঁ অল দ্য কোম্পানীজ আৰ ফ্ৰম কলকাতা পুনে মুম্বাই বেংগলোৰ সেই তাৰ পৰা ডাঙৰ মেনুফেকচাৰিং কোম্পানী আছিলে নাৰ্ছিং কোম্পানী আছিলে হস্পিটেলছ আছিলে তো আমাৰ গভৰ্ণমেণ্টে যি গভৰ্ণমেণ্টক আপোনালোকে চিলেক্ট কৰিলে সেই গভৰ্ণমেণ্টে এনেকুৱা কাম কৰে ভাবক ইয়াত নহয় কি সব সেনেকুৱাই হয় মই বহুতো MLA MPকো ক'লোঁ কিন্তু ছাপৰ্ট নাপালোঁ কিন্তু কিছুমান আছে মোৰ নিজৰ খুৰা এজন পলিটিক্সত এছ'চিয়েট আছে তেখেতে বহুত ছাপৰ্ট কৰিলে তেখেতে সব কাম এৰি কিনে গুৱাহাটী আহি কিনে মোক CMৰ লগতো মিটিং ফিক্স কৰালে তথাপি বস্তুখিনি নহ'ল মই বিচাৰোঁ কি সেই খুৰা নিচিনা কোনোবা আৰু সেনেকুৱা মিনিষ্টাৰ যাওক যোনে নিজে পাৰ্চনেল লেভেলত গোটেই কামখিনি কৰক কিন্তু আজি দেখো কি তাৰ ভিতৰত বহুত এনেকুৱা মানুহ আছে যোনে এনেকুৱা MLA আৰু MP আছে যোনে নিজৰ স্বাৰ্থৰ কাৰণে কামখিনি কৰে আজি কেইজন MLA আজি এমপ্লয়মেণ্টৰ ওপৰত কথা পাতে আজি কেইজন মিনিষ্টাৰে আজি আমি চাকৰিৰ ওপৰত কথা পাতে কাউন্সিলিঙৰ ওপৰত কথা পাতে অকল ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিলে সম্বৰ্ধনা ফেচিলিটেট কৰি দিলে এই ডাঙৰ কথা নহয় সেইটো জাষ্ট এ ষ্টাৰ্ট অফ দেয়াৰ কেৰিয়াৰ তাৰ পাছৰ যোনখিনি কেৰিয়াৰ ষ্টাৰ্ট হয় তাৰ পাছৰ যোনখিনি ষ্ট্ৰাগল হয় সেই তাত হেল্প কৰিব লাগে সেনেকুৱা ফেচিলিটিখিনি আনিব লাগে আজি বিজেপি গভৰ্ণমেণ্ট 4 বছৰ হৈ গ'ল 5 বছৰ হ'বগে কেইদিনমানৰ পাছত কিমানখিনি কাম কৰিলে আজি বানপানী এটা ডাঙৰ সমস্যা হয় বানপানী আজি আমি দিছ ইজ এ নেচাৰেল কেলামিটি আমি সেইটো ৰখাব নোৱাৰোঁ কিন্তু কণ্ট্ৰলটো কৰিব পাৰোঁ লাষ্ট ইয়াৰ 300 crore ফাণ্ডিং আহিছিলে কি কৰিলে সেই সব ফাণ্ডিং কেনেকুৱা আজি যদি ভালকে যদি ড্ৰেইনেজ চিষ্টেম বনালে হয় মথাৰি বনালে হয় আজি বহুতখিনি কণ্ট্ৰল হ'ব পাৰিলে হয় আজি গাঁৱে কিমান সৰু বিজনেছ উঠিবৰ কাৰণে আজি MSME উঠাবৰ কাৰণে মানুহকেইটা ওলাই আহে নিজে বিজনেছ কৰিবৰ কাৰণে ওলাই আহে কিন্তু গভৰ্ণমেণ্টৰ পৰা সেইখিনি ফেচিলিটিখিনি নাপায় অন পেপাৰ বিজেপি গভৰ্ণমেণ্টে বহুত স্কিম দেখাই থৈছে এণ্ড দেটছ গুড আই ৰিয়েলি এপ্ৰিচিয়েট কি স্কিমখিনি লৈ আহে গভৰ্ণমেণ্টে আজি হিমন্ত বিশ্ব শৰ্মা আছে বুলি সেনেকুৱা স্কিমছখিনি আহি আছে নতুন ইনোভেটিভ স্কিমখিনি আহি আছে কিন্তু আই আৰ্জ হিম টু চেক ইন দ্য গ্ৰাউণ্ড লেভেল ইমপ্লিমেণ্টেশ্যন হৈছে নাই এক্সিকিউশ্যন হৈছে নাই সেই স্কিমবিলাক আজি স্পৰ্টছত কিমান কেৰিয়াৰ বনাই আছে মানুহসকল আজি গোটেই দুনিয়াত গোটেই অসমত গোটেই আপোনাৰ ভাৰতবৰ্ষত ডাঙৰ লীগ চলি আছে ফুটবলত ক্ৰিকেটত বেডমিণ্টন কাবাডী আজি স্পৰ্টছ ফেচিলিটি ক'ত আছে অকল গুৱাহাটীত আছে আজি চিটিজত লাগে সৰু চিটিজত লাগে গাঁৱত লাগে তেতিয়াহে আমাৰ সেই গাঁৱৰ ল'ৰা ছোৱালীবিলাক ওলাই আহিব স্পৰ্টছত
আজি যদি আমি চাওঁ আমাৰ মানুহবিলাকে যদি ৰাস্তা বনাই দিয়ে গভৰ্ণমেণ্টে, ইলেক্ট্ৰিফিকেশ্যন অলপ কৰি দিয়ে, তো বহুত ৱাহ কৰি থাকে। চ' এইটো একো ডাঙৰ কথা নহয়। গভৰ্ণমেণ্টৰ বাজেট, অসম গভৰ্ণমেণ্টৰ বাজেট 95,000 crore এভৰি ইয়েৰ থাকে। ক'ত পইচাখিনি খৰচা কৰিব? বনাবতো লাগিবই ন। দিছ ইজ দিয়াৰ ডিউটি। তো সেইকাৰণে কিন্তু আপোনালোকে সুধক আউট অফ দ্য বক্স গৈ কিনে কি কাম কৰিছে। আমাৰ নতুন কাম কি কৰিছে? ল'ৰা ছোৱালীক টেকনিকেলি উঠাবৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে টেকনিকেল ইনষ্টিটিউট কেইটা বনাইছে, ল'ৰা ছোৱালীক চাকৰিৰ কাৰণে কি ষ্টেপ লৈছে। আজি স্কিল ইণ্ডিয়া খুলি দিছে। আপোনালোকে জানে না কিমান আনএমপ্লয়মেণ্ট হৈ আছে। 3 মাহৰ কোৰ্চ দি আছে, 3 মাহৰ কোৰ্চত দিয়াৰ পাছত চাকৰি নাই। স্কিল ইণ্ডিয়াত তাত কিমান কোটি পইচা খৰচা কৰি আছে, বাট হাৰ্ডলি 20-25% ল'ৰা ছোৱালীহে চাকৰি পাই আছে, বাকীকেইটা চব এনেই পৰি থাকে। তো দিছ ইজ দ্য ফেক্ট। That's why I'm telling you, আপোনালোকে যদি একেই লগত যদি আহে, ইউনিটি বনাই কিনে যদি চৰকাৰক যদি সুধে, তেনেহ'লে এই চব কাম হ'ব। বিজেপি গভৰ্ণমেণ্টক বহুত আশাত মানুহে ভোট দি কিনে জিকাইছে, এণ্ড আই অলৱেজ ট্ৰাষ্ট দিছ গভৰ্ণমেণ্ট। মই এতিয়াও ট্ৰাষ্ট কৰোঁ, কাৰণ হিমন্ত বিশ্ব শৰ্মা ছাৰ আছে, নিশ্চয় কিবা ন কিবা কৰিব। কিন্তু আপোনালোকে ওলাই আহি কিনে গোটেই প্ৰশ্নখিনি দিয়ক। মাজত যিসকল দালাল সোমাই আছে, সিহঁতৰ এগেইনষ্টত আপোনালোকে কথা কওক। আজি ট্ৰি ট্ৰাইবছ কমিউনিটিত কিমান বেকৱাৰ্ড হৈ আছে। আজি সেই তাৰ সংগঠনৰ ল'ৰা ছোৱালীবিলাক ওলাই আহি কিনে এটা প্ৰব্লেমখিনি এড্ৰেছ কৰক। মিডিয়া মাতি কিনে এড্ৰেছ কৰি কিনে গোটেই কথাখিনি কওক। আজি MLA MP সকলক মাতক আৰু সিহঁতক গ্ৰিল কৰক, সিহঁতক সোধক। কাৰণ দিছ ইজ ইয়ৰ ডিউটি এণ্ড দিছ ইজ your rights, and this right is not given by your government, this right is given by your Constitution of India. And আৰু সেই গভৰ্ণমেণ্টে জবাব দিবই লাগিব, সেই MLA MP জবাব দিবই লাগিব। চ' আজি বিশেষ আৰু একো নকওঁ, বিকজ আপোনালোকেও জানে কি এই মহামাৰীত এই পেণ্ডামিকটো কেনেকৈ ডাঙৰ হৈ গৈ আছে। চ' আই আৰ্জ ইউ টু টেক কেয়াৰ অফ ইয়ৰ চেল্ফ। আৰু চব কি আপোনালোকে এমপ্লয়মেণ্টৰ ওপৰত আজিকালি উদ্যোগ জগতটো বঢ়াবৰ কাৰণে চৰকাৰে স্কিম আনিছে, সেই চব উপলব্ধ কৰিবৰ কাৰণে নিজে অলপ চব কি কেনেকৈ কোনটো আপোনালোকে ছেক্টৰত যাব, আৰু কেনেকৈ বিজনেছ অপৰচুনিটি যোনখিনি স্কিম আছে কেনেকৈ উপলব্ধ কৰিব। তো সেইখিনি কথা আপোনালোকে ষ্ট্ৰেটেজি বনাওক, আৰু এই মহামাৰীত অলপ ভালকৈ থাকক, সাৱধানে থাকক। নমস্কাৰ।